সকলোৰে ৰঙালী বিহু শুভেচ্ছা জনাই স্বাগতম জনাইছো লোকাংশজ ব্লকৰ আন এটি ভিডিঅ'লৈ। তেতিয়ালে ভিডিঅ'টি বলকচোন পলম নকৰি আৰম্ভ কৰো। মই এই আগফালে ওলাই আহিছো। মিষ্টাৰে গাড়ী চফা কৰি আছে। তালে আহিছে চাবলৈ। এয়া চফা কৰি আছিলে। আধাখনলৈকে থৈ দিলে চফা কৰি। আৰু এইফালে আমাৰ দোকান ঘৰ বনাই আছে। ধুনীয়া ধুনীয়া তগৰ ফুল, কপৌ ফুলো। বিহু বুলি বেছি পিঠা বনোৱা নহ'ল, এইকেইটা পিঠাকে বনোৱা হ'ল। আৰু মই ইমান ভালদৰে পিঠা বনাব নাজানো, তথাপিতো যিমান পাৰোঁ ভালদৰে বনাবলৈ চেষ্টা কৰিছোঁ। আমি আজি পুৰণা ঘৰলৈ আহিছোঁ। বহাগৰ বিহু বুলি ককা আইতাহঁতৰ ওচৰত সেৱা কৰিবলৈ আহিছোঁ। আৰু প্ৰতিবাৰে আহোঁ, প্ৰতিটো বিহুতে অহা হয়েই। আমি পাইছোঁহি পুৰণা ঘৰ, আপোনালোকো দেখা নাপাব। এয়া মালবিকা, আজি বিহু খাবলৈ আহিছোঁ। খাই দিলে আইতাৰ অসুখৰ বাবে আইতা ভালদৰে বহিব পৰা নাই। আইতাই ভৰিখনত অলপ দুখ পালে, সেইকাৰণে সেইদৰে বহি এই নাতি বোৱাৰী বুলি মোক মই সেৱা জনোৱাত আশীৰ্বাদ কৰিছে, যাতে ভালদৰে কুশলে থাকোঁ। বহাগৰ তাৰিখখন দিছে মানে কিনো আশীৰ্বাদ দিছে, যি বোৱাৰী যি মনত ভাবিছে কিবা কিবি নাতি কি হ'ব লাগে। আৰু ঘৰখনৰ সকলোৱে শাহু সৰু বুঢ়া আৰু যি দেউতা থাকিব লাগে, ভগৱানে নিজা পুতিকে থাকি বোলে খাই বৈ বোলে শক্তি দিব লাগে বোৱাৰী বোলে নাতি বোৱাৰী আৰু নেজানো দেই। এতিয়া পাইছোঁহি, এতিয়া বাজিছে 5:30 আৰু আহি পোৱা আমাৰ দেৰিয়ে হ'ল। আৰু আপোনালোকক সকলোবোৰ ভিডিঅ'ত দেখুওৱা সম্ভৱ নহ'ল আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ, তাৰ বাবে বেয়া নাপাব। আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যিসকল নতুনকৈ আছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।